Welcome back to my channel Aqua with Tespur. আজি মই মোৰ Aqua Corner small update বিলাক দিব ওলাইছো। এটো হৈ গৈছে মোৰ মনষ্টাৰ টেং আপোনাৰ সন্মুখত আছে। তাত দেখা পাইছেনে কিমান ধুনিয়া কালাৰ সাইজৰ এটো প্ৰথম আপোনালোকৰ সন্মুখত আছে পেৰট কিমান ডাঙৰ সাইজ চাওক অস্কাৰ পেয়াৰ ইয়া হৈ গৈছে টাইগাৰ শাৰ্ক আৰু এটা মোৰ তাত আছে আৰটিসি বহুত ডাঙৰ সাইজ আৰু ডাঙৰ সাইজৰ এটো প্লেকো দেখিছে ইহঁত দুটাৰ মাজত ফাইট হৈ আছে তাৰ ওপৰত মোৰ সন্মুখত এটো আছে দেখা পাইছে আপোনালোকে আৰৱানাটো আপডেট দিছো কিমান ডাঙৰ মোৰ এফালে আছে কপাৰ অস্কাৰ কিমান ডাঙৰ হৈ গৈছে চাওক তাৰ কাষতে আছে পাকো সন্মুখত ইয়াৰ আপোনালোকৰ টিন ফয়েল বাৰ্ব মোৰ এটো টেংকটোৰ আপডেট দি দিছো 3 ফিট হাইটৰ টেংক হয় 6 ফিট 2 ফিট এণ্ড 3 ফিট হাইটৰ টেংক মনষ্টাৰ টেংক দেখা পাইছে কি ধুনিয়াকে সকলোখিনি মাছ ইয়াতে একদম এডজাস্ট হৈ গৈছে আৰু ইয়াতে নিজে নিজে গ্ৰো হোৱা প্ৰায় अराउंड 3 to 4 ইয়াৰ ক্ৰস কৰা এজৰ মাজু আছে ইয়াতে প্যাটাৰ্ন ব্ল্যাক চাওক কি ধুনিয়া দেখা পাইছে তিন ফল বাৰবৰ কালাৰ ইয়াৰ তলতে আছে এটা মোৰ হোমমেড মিক্স ভেৰাইটি টেংক সেটআপ এটো এটা 3 ফিট টেংক হয় ইয়াতে আপোনালোকৰ মোৰ ইয়াত জিনবিলাক প্লেটি দেখিছে আৰু সেন্টা দেখিছে এবিলাক হোম ব্রিডিং আৰু জিবিলাক ফিমেল ইয়াতে ৰাখিছো বেটা এবিলাকো হোম ব্রিডিং হয় আৰু এইখিনি যোনখিনি আপোনালোকৰ সৰু সৰু এঞ্জেল আছে এঞ্জেল ফ্ৰাইও হোম ব্রিডিং মোৰ নহয় খালি এই ফ্ৰাই বিলাক মই আনিছো একোৱা নেচাৰৰ পৰা গ্ৰীন একোৱা নেচাৰ তেজপুৰৰে এজন হবিয়েষ্ট মই তেওঁৰ পৰা আনিছো গগৈদা টেংকটো সেটআপটো দেখা পাইছে নে ব্ল্যাক লাইফ প্লেন মই একদম ইজি আৰু স্মল সেটআপ ৰাখিছো ইয়াতে মই টপ ফিল্টাৰ আৰু স্পঞ্জ ফিল্টাৰ কাখত ইউজ কৰিছো গুটেখিনি মিলি থাকে ইয়াতে দুই তিনটা মান মিক্স ভেৰাইটি আছে সব এটো দেখা পাইছে আপোনালোকৰ সন্মুখত আৰু এটা মই দেখাবলৈ ওলাইছো আপোনাৰ সন্মুখত দেখা পাইছে কি ধুনিয়া কালাৰ নিয়নৰ সন্মুখৰ পৰা চাওক কালাৰ ব্ল্যাক ইয়াৰ ঠিক সন্মুখতে আপোনালোকে দেখা পাইছে এটো এটা প্ল্যান্টেশন টেংক সেটআপ ইয়াত আছে মোৰ চেৰি শ্ৰিমছ ব্ল্যাক আৰু লগতে আছে স্নেইল চেৰি শ্ৰিমছ মই জুম কৰি আপোনালোকক দেখাব আহিছো কি ধুনিয়া কালাৰ হৈছে ফুমাই গৈছে শ্ৰিমছ ব্ল্যাক এটোখন দেখা পাইছে ফুমাই গৈছে মই তলফালৰ পৰা দেখাব চেষ্টা কৰিম ইয়াতে বেবি গ্ৰো হৈছে বহুতখিনি এটা মোৰ আনাদাৰ টেংক সেটআপ ইয়াতে মোৰ হোম ব্রিডিং গুটেখিনি পোলাৰ পেৰটে মাজতে পোৱালি দিছিলে তাৰ মই অলপ বেবি ৰাখিছো এখিনি আৰু লগতে আছে ৰেড প্লেটি দেখা পাইছে ইয়াৰ ঠিক সন্মুখতে আছে ওপৰত মোৰ এটা বহুত পুৰণা টেংক আৰু টেংমেট টু अराउंड 6 ইয়াৰ ক্ৰস হৈ গৈছে পেৰট কিমান ডাঙৰ হৈ গৈছে চাওক সাইজ গাইস এটো বহুত পুৰণা মোৰ 6 ইয়াৰ ওপৰ হৈ গল ই মোৰ লগত থকা আৰু ই মোৰ লগত একদম পুৰা পেট একদম ফ্যামিলি পেটৰ নিচিনা হৈ গৈছে চাওক কালাৰ চাওক তাৰ প্যাটাৰ্ন চাওক এগ্ৰেছন চাওক গাইস এটোৱে হৈ গৈছে মোৰ স্মল ফিশ কৰ্নাৰ মই আপোনালোকক দূৰৰ পৰা দেখাবলৈ ওলাইছো ইয়াতে আৰু মই বাহিৰত বহুতো প্ল্যান্টেশন টেংক সেটআপ আছে লগতে মোৰ ফ্লাৱাৰ হন আছিল ফ্লাৱাৰ হনৰ টেংক দুটা মই বেলেগক দিছো মোৰ ফিশ কৰ্নাৰটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু আপোনালোকে মোৰ চেনেলটোৰ লগত সদায় জড়িত হৈ থাকিব বুলি আশা ৰাখিছো ষ্টে টিউন বাই বাই